আমি অসমীয়া যেহেতু আমি অসমীয়া আমি থলুৱা খাদ্যবোৰ খাই বেছি ভাল পাওঁ নহয়নে আৰু সেই থলুৱা খাদ্যৰ ভিতৰত হৈছে ঔটেঙা ঢেকীয়া লাই শাক পালেং শাক এনে ধৰণে বইল হওক যিয়ে যেনেকৈ বনাক আৰু খাই ভালেই লাগে সকলোবোৰ আৰু তাৰে মাজত হৈছে এবিধ কচু কচু আপুনি টেঙা খাওক লাগে জ্বলা বা পাতত দিয়া কণ বিলাহী দি কিমান সোৱাদ লাগে নহয়নে সেই বুলিহে আজি কেইডালমান কচু বুটলি আনিলোঁ খৰালিমহীয়া কচু খাবলৈ যিমানেই সোৱাদ পাবলৈ কিন্তু সিমানেই টান বাকী যিয়ে নহওক তেন্তে বলকচোন দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ সকলোৰে আশা কৰিছোঁ ভালে আছে ৰুমানাছ কিচেন এণ্ড ব্লগলৈ আপোনালোকক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ যদি কোনোবা মোৰ চেনেললৈ নতুন আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুবৰ্গৰ লগত আপোন পৰিয়ালৰ লগত যাতে আমিও আগুৱাই যাবলৈ অকণমান সহায় পাওঁ এইফালে মই কচুখিনি আনি ভালদৰে ধুই পখালি সৰু সৰুকৈ কাটি এখন কেৰাহীত দি ল'লোঁ আৰু ইয়াতে দি দিলোঁ মই মচুৰ দাইল কেইটামান ৰাতিপুৱাই তিয়াই থৈছিলোঁ ভালদৰে ধুই পখালি সেইকেইটাও দি দিলোঁ আৰু দিলোঁ হালধি আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু দিছোঁ বেছিকৈ কেইটামান কেঁচা জলকীয়া কচু টেঙা বনালে জ্বলাটো অকণমান বেছি লাগে সেইকাৰণে অকণমান বেছিকৈ দিব আৰু বহুতে কয় যে কচু বনালে খজুৱায় খাব নোৱাৰোঁ আমি কিন্তু আপোনালোকে যদি বনাবলৈ জানে তেন্তে হ'লে কেতিয়াও নখজুৱায় আপোনালোকে এটা মিষ্টেক কৰে কচু বনাওঁতে ঠাণ্ডা পানী ব্যৱহাৰ কৰে ঠাণ্ডা পানী কেতিয়াও ব্যৱহাৰ নকৰিব কচু বনাওঁতে সদায় গৰম পানী ব্যৱহাৰ কৰিব তেতিয়া চাব কচু কেতিয়াও নখজুৱায় আৰু এইফালে মই কেৰাহীখন চৌকাত পাতি দিছোঁ আৰু মোৰ কচু টেঙা হ'লেই আধা ঘণ্টামান পাছত মোৰ কচু ভালদৰে সিজি গ'ল আধা ঘণ্টাও নালাগিলে 15-20 মিনিটমান লাগিলে কচু ভালদৰে সিজি গ'ল এইখিনি এতিয়া ভালদৰে ঘুটনি মাৰি পূৰা একদম গলাই দিছোঁ এইফালে কচুখিনি মই উতলিবলৈ দিছোঁ আৰু এইফালে মই কাটি লৈছোঁ এটা টেঙা আমাৰ গছৰ হয় টেঙাত আপোনালোকে নেমু টেঙাটো ব্যৱহাৰ কৰিব পাৰিলে বেছি ভাল নেমু টেঙাৰে যদি কচু টেঙা বনাই খাবলৈ বহুত সোৱাদ হয় নহ'লে এই টেঙা মৰা পাত হওক বা বেলেগ যদি কিবা টেঙা আপোনালোকে দিব বিচাৰে তেনেকৈও দিব পাৰে কিন্তু নেমু টেঙাটোতে বেছি সোৱাদ হয় আৰু মই বেছিকৈ অকণমান নেমু টেঙা চেপি লৈছোঁ এইখিনিতে কচুত দি দিলোঁ কচুত দি মই ভালদৰে লৰাই এতিয়া বৌল এটাত অজৰাই লৈছোঁ কচু টেঙা বনাবলৈ সকলোৱে জানে কিন্তু এইটো মোৰ ষ্টাইলত মই দেখুৱাইছোঁ ভাল পালে ক'ব দেই একেখন কেৰাহীতে মই তেল অকণমান দি দিছোঁ তেলকণ গৰম হোৱাত মই ইয়াত এতিয়া দি দিম নহৰু পিঁয়াজ শুকান জলকীয়া দিব পাৰিলে ভালেই লাগে আপোনালোকে দিব মোৰ তাত নাছিলে কাৰণেহে মই নাই দিয়া এইফালে মই এইখিনি অকণমান ভালদৰে লৰাই লৈছোঁ এনেকুৱা অকণমান যেতিয়া ৰঙচুৱা হৈ গৈছে ইয়াত মই কচু টেঙাখিনি দি দিছোঁ আৰু এয়া চাওক মোৰ কচু টেঙা বনাই ৰেডি হৈ গ'ল একেবাৰে চিম্পল ৰেচিপি হয় কোনো বেছি তাম ঝাম কৰা নাই বনাই হৈয়ে গ'ল চাওকচোন আপোনালোকেও এনেকৈ বনাব খাই চাব আৰু মোক কমেণ্ট কৰি জনাব দেই কেনে পালে তেন্তে আজিলৈ আহিছোঁ বাই বাই